হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰে চেনেল পৰাগ ভাই। বন্ধুসকল, মানে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই এটা বিশেষ মোৰ নিজৰ পাৰ্চনেলি কামত মানে কিছুমান ঘৰুৱা কামত মই বিজি থাকিব লগা হোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। যদিও মোৰ চেনেলটো নতুন হয়, যদিও মই ভিডিঅ' কণ্টিনিউ কৰি থাকিব লাগিছিল, কিন্তু মোৰ কিছুমান কামৰ বাবে মই ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাছিলোঁ। তাৰ বাবে মই দুখিত আৰু আশা কৰোঁ মই এতিয়া ধামাকা ভিডিঅ' দি যাম। আপোনালোকে সকলোৱে চাই গৈ থাকিব, সকলোৱে মৰম দিব, সকলোৱে ছাপোৰ্ট কৰিব আৰু আশা কৰোঁ ভিডিঅ'টো আগলৈকে চাই গৈ থাকিব। আৰু গাইছ, আপোনালোকেতো গম পায় মই আছিলোঁ যোৰহাটত মই চব্জি কাৰোবাৰ কৰি আছিলোঁ, মানে সৰু সুৰাকৈ কিবাকিনি কৰি থাকোঁ আৰু এনেকৈ যি টি কৰি থাকোঁ আৰু ন। আৰু কৰিবই লাগিব, কাম কৰিবলৈ খাবলৈ হ'ব আৰু পৰিয়াল আছে নহয়, বিয়া বাৰু পতা মানুহ আমি ন, কিবা এটাতো কৰিবই লাগিব। গতিকে মই আছিলোঁ যোৰহাটৰ পৰা মই এতিয়া আহিলোঁ ধেমাজি। মই মানে ধেমাজিৰ পৰা বিয়া পাতিছোঁ, ক'ৰ পৰা বিয়া পাতিছোঁ, কি কৰিছোঁ সকলো ক'ম, চাই থাকক ভিডিঅ'টো। এতিয়া মই আহিছোঁ মানে ধুনীয়া জেগালৈ আহিছোঁ। মই আপোনালোকে দেখিছে বেকগ্ৰাউণ্ডত একদম ধুনীয়া এটা পাহাৰ দৃশ্য, এখন ট্ৰেইন দলং আছে আৰু এইফালে যদি এনেকৈ ঘূৰি দিয়ে এখন বাছ দলং আছে, মেইন ৰাস্তা। আৰু এইফালে যদি চাই গাইছ, এইখন হৈছে নদী, এটা ধুনীয়া জেগাত আছোঁ। মই ক'ত আছোঁ, কি কৰি আছোঁ, সকলো দেখাই আছোঁ, সকলো বতাই আছোঁ। ভিডিঅ'টো আগলৈকে চাই গৈ থাকক। আৰু গাইছ, মানে মই আপোনালোকক য'ত লৈ আহিম বুলি কৈছিলোঁ, মানে সেই জেগাটো মই আহি পাই গ'লোহি। চাব দেই। আপোনালোকে যদি চাই, এইখন হৈছে পাহাৰ আৰু এইখন হৈছে চিমেণ্ট নদী। যোনে চিনি পায়ে আৰু ন। এইখন হৈছে চিমেণ্ট নদী, পাহাৰৰ পৰা বৈ আহিছে। এইখন গোটেইখন নদীখনৰ সিটো চাইডে অৰুণাচল বুলি কয়। আৰু এইখন হৈছে শিলৰ নদী, চিমেণ্ট নদী, পাহাৰৰ পৰা বৈ আহিছে। ক'ৰ পৰা বৈ আহিছে কি কথা নাজানো, পাহাৰৰ পৰা বৈ আহিছে বুলি কৈছে আৰু মানুহবিলাকে গম পাওঁ, পাহাৰৰ পৰা বৈ আহিছে বুলি কৈছে সিহঁতৰ গাঁৱৰ মানুহবিলাকে। আৰু এইখন হৈছে শিলৰ নদী, শিলৰ কুঁৱাৰী। আৰু এই নদীখনৰ ইফালেদি এনেকৈ গৈ ডাইৰেক্ট চিধা গৈ এফালে এখন দলং হৈছে বাছ দলং, আৰু বাছ দলংখনৰ ইফালে চিধা এই পানীটো গৈ ডাইৰেক্ট একদম বগীবিল দলঙত মানে ব্ৰহ্মপুত্ৰত মিল হৈছেগৈ। আৰু গাইছ, ইয়াতে মানে ন, এতিয়া গৰমটো এতিয়া এইকেইদিন পূৰা ইয়াতে বৰষুণ দি আছিলে, পানী হৈ গৈছিলে। এইবোৰ দেখিছে চাগে, পূৰা কাঠ উঠি আহিছে। এইবিলাক কাঠ দেখিছে নাই, ডাঙৰ কাঠ। এডাল কি কাঠ হয় চিনি পাইছে যদি ক'বচোন দেই। এডাল মোৰ মতে তাল গছ নহ'লে খেজুৰ কিবাকিনি হ'ব চাগে নাই। এইবিলাকত জোপোহা চব, এইবিলাক খেজুৰ গছ আছে তেনেকুৱা যে, সেই তেনেকুৱা জোপোহা গছৰ নিচিনা এইবিলাক দেখিছে নাই, কেনেকুৱা এটা জোপোহা প্ৰকাণ্ডটো। এইবোৰ বাঁহ গছ নে কি গছে, ধৰিব পৰা নাই। মই মানুহৰ চুলি নিচিনা লাগিছে, মানুহৰ চুলি নিচিনা। এইবোৰ চুলি ভূত নেকি, ডাইনী নেকি? ঐ তই ডাইনী ঐ। এতিয়া মানে ইয়াতে গৰমৰ দিনত ইয়াতে খুব গা চা ধুবলৈ আহে আৰু ল'ৰাবিলাক, বাইকবিলাক ভূকে লৈ আহে আৰু ন। ইয়াতে এতিয়া অলপ মানে বৰষুণ দি আছিলে যে, সেইকাৰণে মানে ইয়াত এতিয়া ল'ৰা ছোৱালীবিলাক অহা নাই। এতিয়া গৰমটো আকৌ অলপ লাগিছে আৰু আহিব, আৰু মই দেখাম বাৰু দেই। আমিও গা চা ধুম আৰু চাব দেই। আপোনালোকে গা চা ধুব নেকি মোৰ লগত? আহিব গা ধুবলৈ। মানে চিমেণ্ট চাপৰি বুলি কয়, চিমেণ্ট চাপৰিৰ পৰাই মই বিয়াখন পাতি দিলোঁ। আৰু মোৰ এটা ল'ৰাও আছে, আৰু মই ইয়াতে আহি থাকোঁ মাজে মাজে। মোৰ ঘৰটোতো ক'ত চিনি পায়ে আৰু ন, সকলোৱে চিনি পোৱালৈকে পায়ে যায়। মোৰ ঘৰ হৈছে অৰিজিনেল মাজুলীতে হয়। মই ধেমাজিৰ পৰা বিয়া পাতিছোঁ, আৰু এনেকৈ যি টি কাম বন কৰি মেলি থাকোঁ আৰু ন। পৰিয়ালটোতো বিয়া বাৰু পাতিলোঁ, কিবাকিনিতো কৰিবই লাগিব। আৰু ধেমাজিৰ পৰা দেখাম মই মোৰ ল'ৰা আৰু মোৰ মিছেছক, মানে মোৰ মাইকী মানুহক, মানে মোৰ ঘৈণীয়েক দেখাম, আৰু মোৰ ল'ৰাটোক আৰু ঘৈণীয়েক দেখাম। এটা ভাল ভিডিঅ'ত দেখাম, মই সিহঁতক চিনাকি কৰাই দিম। আৰু ভিডিঅ'টো চাই গৈ থাকিব। ভিডিঅ'টো কেনেকুৱা পালে দিব, আৰু সকলোৱে অলপ মৰম চেনেহ কৰিব আৰু ন। ইমান কষ্ট কৰি মেলি ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে, সকলোৱে অলপ মৰম দিব। ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব ন। আৰু চাই থাকক ভিডিঅ'টো। ডিম্পু দাক কিন্তু চিনি নোপোৱা কোন আছে আৰু ন। ডিম্পু দা আজি অলপ দিনৰ আগত 3-4 দিনমানৰ আগত এটা ভিডিঅ' বনাই গৈছিলে পানীৰ ওপৰত। একদম সঁচা কথা, কিন্তু হয় বাৰু দেই কথাটো। মানে ময়ো চাইছিলোঁ এনেকৈ ইউটিউবত এনেকৈ ময়ো ডিম্পু দা ভিডিঅ'টো চোৱাৰ পিছত মই এনেকৈ চাৰ্চ কৰি মেলি চাইছিলোঁ। মানে কথাটো সঁচা। মানে এই ডিম্পু দা একদম বহুত টেলেণ্টেড থকা মানুহ হয়। ডিম্পু দা কোনে চিনি নাপায় ন, চবেই চিনি পায়। আৰু মানে কি মেইন কথাটো হৈছে, আৰু আপোনালোকে নাভাবিব দেই মই সুৰটো যে এনেকৈ কৰি গৈ আছোঁ, মানে কি আপোনালোকে অকণমান ভাল পাওক বুলিয়ে মই সুৰটো এনেকৈ কৰি গৈছোঁ। আমাক মানে কি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আৰু ন, মই সেইকাৰণে অকণমান এনেকৈ কৰি গৈছোঁ। এই বেছি অভাৰ এক্টিং কৰিছে বুলি তেনেকুৱা নহয়, আৰু যে অভাৰ এক্টিং কৰি দেখাইছে বুলি, মানে কি সকলোৱে অকণমান ভাল পাওক বুলি আৰু সেই অকণমান হাঁহক বুলি আৰু মই তেনেকৈ সুৰটো অকণমান দীঘলকৈ লগাই দিছোঁ। মানে মই সেই তোমাৰ পলাশ ভাইহঁতৰ আৰু এলেন ভাইহঁতৰ ভিডিঅ' চাই থাকোঁ যে, আৰু সঁচাকৈ পানী
একদম পানীয়ে কি কৰিব নোৱাৰে মানে মেইন কথাটো হৈছে কি পানীয়ে কি কৰিব নোৱাৰে পানী সঁচাকৈ নিজৰ মেমৰি আছে বুলি কৈছে ডিম্পু দা আৰু কথাটো সঁচাকৈ হয় আগতে গম পোৱা নাছিলোঁ যদি কিন্তু ডিম্পু দা ভিডিঅ'টো চোৱাৰ পিছত গম পাই গ'লোঁ আৰু পানী DNAও আছে আৰু পানীয়ে সঁচাকৈ চাওক পানীয়ে কেতিয়া কিমান ধুনীয়াকৈ চাবচোন দেই মই ওচৰলৈ গৈ দেখাইছোঁ চাব দেই এইটো কিমান ধুনীয়াকৈ পানীটো খেলি খেলি গৈ আছে ন হৈ তাত কিমান স্পীডত পানীটো গৈ আছে তাত মানে কি তাত প্ৰভাৱটো বেছি পৰিছে কাৰণে সেইফালে স্পীডটো বেছি গুচি গৈছে আৰু এইফালে প্ৰভাৱটো কম পৰিছে কাৰণে পানীটো এইফালে স্পীডটো কম হৈ গুচি গৈছে সঁচাকৈ কি নোৱাৰে সঁচাকৈ মানুহৰ আৰু ৰাম ৰাম পানী কাটি কাটি শিল কাটি দিয়ে ৰথ কাটি দিয়ে কি কৰিব নোৱাৰে কিমান ডাঙৰ ডাঙৰ পানী কৈ দিয়ে এনেকুৱা প্ৰকাণ্ড গছ চছ এইবোৰ একদম পাহাৰৰ পৰা সহায় মৰি লৈছে পানী কি নোৱাৰে পানী বহুত পাৱাৰ য'ত নেকি শক্তি উৎপাদন কৰে ন পানী য'ত নেকি বিদ্যুৎ মানে এই আমি যে ঘৰত ফেন চেন যে চলাওঁ আৰু সেইবোৰৰ কথা কৈছোঁ আৰু ন এইবিলাক এই শক্তি উৎপাদন কৰে পানীৰ পৰা না পানী কিমান পাৱাৰ আৰু পানীয়ে প্ৰাণ পানী নহ'লে আমাৰ কোনো জীয়াই থকা আশাই নাই আমাৰ জীৱবিলাকৰ পানী নহ'লে মৰি যোৱা কি হয় হয় কি শিল নে কাঠৰ টুকুৰা গাইছ এইটো হৈছে শিল কিন্তু মোৰ সন্দেহ আছিলে এইটো গছৰ মুঢ়া কিন্তু মোৰ মানুহজনীয়ে কৈছে এইটো গছৰ মুঢ়া নহয় শিল এই চাওকচোন পানীয়ে কাটি কাটি এই অ'ত ত'ত খুন্দা খাই খুব পাহাৰৰ পৰা বৈ আহোঁতে ইয়াৰ অৱস্থা হৈ গ'ল এনেকুৱা কিন্তু ইয়াক এতিয়া ই কাঠ নে শিল ইয়াক এতিয়া প্ৰমাণ কৰি চাবলৈ হ'লে মই হাতত লৈ এটা শিল ইয়াক চাওঁ গতিকে এতিয়া কি হয় ইয়াক চালোঁ বহুত টান কিন্তু চালোঁ এইটো শিল হয় বহুত পুৰণা শিল এইটো ক'লা হৈ গ'ল হয়তো চাগে ইয়াৰ আৰু অলপ দিন থকা হ'লে ই কয়লা হৈ গ'ল হয় চাগে পাহাৰৰ পৰা যিহেতু বৈ আহিছে ই কয়লা হৈ গ'ল হয় চাগে এতিয়া গম পালোঁ যে এইটো শিল হয় কিন্তু এই নদীতে এইখন এতিয়া শিলৰ নদী আৰু গাইছ যিহেতু এখন হৈছে শিলৰ নদী ন সেই প্ৰকাৰৰ শিল থাকিব বিভিন্ন ধৰণৰ শিল পাহাৰলৈ গ'লে ইয়াতকৈ বিভিন্ন ধৰণৰ বিভিন্ন কালাৰ শিল দেখিবলৈ পোৱা যাব আৰু গাইছ এইবাৰ মই আপোনালোকক শিলগুটি কালেকশ্যন কৰি দেখাম কেনেকুৱা ধৰণৰ কালেকশ্যন মানে কেনেকুৱা ধৰণৰ কালাৰ শিলগুটি আছে আৰু কেনেকুৱা ধৰণৰ মডেলৰ শিলগুটি আছে আহক শিলগুটি কালেকশ্যনত এইবাৰ মোৰ লগত আপোনালোকে কোন যাব কোন নাযাব আহি যাওক মোৰ লগত চাই গৈ থাকক গাইছ চাওক এইফালে হৈছে এইটো ক'লা শিল এইটো হৈছে শিলে হয় ক'লা মই দেখাই দিম ইয়াক ভাঙি কেনে আৰু এইটো কালাৰটো চাওক এইটোতো শিল কিমান ধুনীয়া লাগিছে ন কালাৰটো ইয়াক যদি এটা বুটলি দি ইয়াক সেই চিচাৰৰ কিবা ঘৰ চৰ বনাই পানী চানী অলপ দি ফুল চুল দি মেলি থৈ দিয়া হওক ইয়াৰ মূল্য কিমান হৈ যাব বাৰু গাইছ আপোনালোকে কওকচোন বাৰু কমেণ্ট কৰি হয়নে নহয় বাৰু কথাটো কালেকশ্যন কৰি ৰাখে যে এনেকুৱা শিলবিলাকে বুটলি সৰু এনেকুৱা সৰু শিলবিলাকে বুটলি একোৱেমৰ ৰাখে আৰু সেইবিলাকৰ দাম হৈ কিমান হৈ যায় আৰু গাইছ এইটো হৈছে শিল ই পানীৰ তলত থাকিছিলে আৰু ই গৈ এতিয়া কয়লাৰ ৰূপ ল'লেগৈ হয় এই ক'লা শিল হৈ গ'ল দেখা দিছোঁ ভাঙি চক আৰু গাইছ আপোনালোকে শিলে জানো পোৱালি দিয়া দেখিছে আহক চাওঁ আৰু গাইছ এইয়া হৈছে শিলৰ পোৱালি এইবোৰ যে দেখিছে এইবোৰ ওলাব আৰু এইবোৰ ইয়াক মানে এতিয়া লছ কৰি দিব নাপায় মানে কি বেয়া লাগে আৰু ন সিহঁতৰ নিজৰ কাম নিজে কৰি আছে ন আমিনো কিয় সিহঁতক ডিষ্টাৰ্ব দিব লাগে গতিকে এয়া হৈছে ভাবিলোঁ ভিডিঅ' চিডিঅ' বহুত দিন বনোৱা নাই নদীলৈকে যাওঁ নদীলৈকে গৈ ভালকৈ আপোনালোকক অলপ দেখাই কিনে ভিডিঅ' এটাকে বনাই দিওঁ বুলি ক'লোঁ আৰু ভিডিঅ'টো বনালোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাব ভিডিঅ'টো আৰু সকলোৱে যাতে মৰম কৰিব যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নেক্সট যিবিলাক ভিডিঅ' আহিবলগীয়া আছে সেইবিলাক ভিডিঅ' যাতে সোনকালে পায় আৰু ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ অকণমান মৰমে মোৰ বাবে বহুত উৎসাহ আৰু অসম প্ৰথম অসম সদায় জয় আই অসম